welcome to my channel Quiz Vlog. আৰু আজি আমি কি বনাম Ice cream. আমি এতিয়া স্টার্ট আৰু ইয়াতে আমি এতিয়া পানী দি দিম দিবা আমি ইয়াতে 2 টেবলস্পুন দি দিছো আৰু ইয়াতে আমি আৰু 2 টেবলস্পুন দি দিম যাতে 4 টেবলস্পুন হৈ যায় এতিয়া আমি কি কৰিম মিক্স কৰিম দিয়া তুমি কৰা এতিয়া আমি মিক্স কৰি Audio Jungle. তাৰপিছত আমি ইয়াতে ফ্লেভাৰ দিম মোলগাটাত আমি ভৰাই দিম তুমি কোনটো মোল লবা Audio. এটো দিয়া খোলা দিয়া খুলি দিয়া এতিয়া আমি ইয়াতে ভৰাই দিম এতিয়া তুমি ভৰোৱা It is orange flavor, it is blueberry, it is lime, and it is strawberry flavor. এতিয়া আমি ইয়াতে দি দিম তোমাক কোনটো লাগিব ফার্স্ট ওকে এতিয়া আমি ইয়াতে স্ট্রবেরি ফ্লেভার দি দিম ইয়াতে দিবা ওকে সুনি দিয়ে এতিয়া আমি ইয়াতে ব্লুবেরি দিম আৰু ইয়াতে আমি এতিয়া টু ড্ৰপ দিম তাৰপিছত এইটো আমি এনেকৈ খুটি দিম কালাৰটো এতিয়া আপোনালোকে দেখা পাইছে কালাৰটো ব্লু হৈ গৈছে আৰু ইয়াৰে পিংক হৈ গৈছে হয়নে বহুত ধুনীয়া গাইস আপোনাৰ ভাল লাগিছে নে ভাল লাগিছে যদি কমেন্ট কৰিব আৰু কি দিব লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আমি ইয়াতে 2 ড্ৰপস দি দিলো বাবলস তাৰপিছত এইটো আমি খুটি দিম এনেকৈ তাৰপিছত আপোনালোকে কালাৰটো দেখা পাইছে এইটা ইয়াতে দেখা পাইছে নে আপোনালোকে ইয়াতে ফুড কালাৰো দিব পাৰে যদি আপোনালোকৰ ইয়াতে ফ্লেভাৰ নাই কিন্তু আমি ইয়াতে ফ্লেভাৰ আছে কাৰণে ফ্লেভাৰ দি দিছো এইটো হৈছে স্ট্ৰবেৰী এইটো লাইম আৰু এইটো ব্লুবেৰী Audio Jungle. Audio Jungle. এতিয়া আমি এইটা কালার দি দিলো এতিয়া আমি ক্যাপ কেটা দিম আইসক্রিম কেটা হৈ গল আপোনালোকে কালাৰবোৰ দেখা পাইছে আমি কি কি ফ্লেভাৰ দিছো খালি আপোনালোকে ইটো আছে ইটোত আমি খালি মিক্স কৰি দিছো অৰেঞ্জ ফ্লেভাৰ আৰু লাইম ফ্লেভাৰ হয়নে ফ্ৰিজত খাম এতিয়া আমি চাও ভিতৰত কেনেকুৱা হৈ আছে হা কি হৈ গল নুলালে এটা কি কৰিবা ওপসি গাইস ইটো উলৱা নাই চাও হা নুলালে ন সাগে এইটো অলপমান দেৰি থাকিলে ধুনিয়াকে হৈ যাব হয়নে দেৰি নহয় জোৰে কেদিনমান 1 days লাগিব আপোনাৰ 8 hours মান টোটাল লাগিব সো এইটো আমি ভাবিছিলো কি হৈ যাব বাট 2 hoursত আপোনালোকৰ নহলে এইটো সেইকাৰণে আমি এতিয়া কি কৰিম এইটো কালিহে খাব পাম সেইকাৰণে মানে আৰু ভিডিওটো হৈছে কুহি এতিয়া আমাৰ ঘৰত নাথাকে হয়নে তাই এতিয়া যাব লাগে সেইকাৰণে আমি এতিয়া আগে ভিডিওটো কৰি লৈছো কিন্তু এটা কথা মনত ৰাখিব লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব আৰু তেতিয়ালৈকে গুড বাই